নমস্কাৰ বন্ধুসকল, মই ৱাছিম আৰু আপোনালোক সকলোকে মোৰ নতুন ইউটিউব চেনেল SQ ভেক্সালৈ আন্তৰিক স্বাগতম জনাইছো। বন্ধুসকল, আজি আমি অসমৰ কাজিৰঙাৰ ইংলে পথাৰক কেন্দ্ৰ কৰি সংঘটিত ঘটনাটোৰ ওপৰত এটা তথ্যভিত্তিক প্ৰতিবেদন আপোনালোকৰ আগত দাঙি ধৰিছো। এই ভিডিঅ'টোত আমি কোনো এক পক্ষৰ হৈ মত প্ৰকাশ কৰা নাই। ইয়াৰ পৰিৱৰ্তে ভুক্তভোগী পৰিয়াল, ওচৰ চুবুৰীয়া লোকসকল আৰু চৰকাৰী কৰ্তৃপক্ষই আগবঢ়োৱা বক্তব্য এই সকলো দিশ একেলগে আপোনালোকৰ সন্মুখত উপস্থাপন কৰাৰ এক চেষ্টা কৰিছো। এতিয়া হাতীখুলি ইংলে পথাৰৰ জনগণৰ কাষত থিয় দিয়াৰ কাৰণে আজি হিমন্ত বিশ্ব শৰ্মা চৰকাৰে আজি আমাক বলপূৰ্বকভাৱে লৈছে। আমাৰ কেৱল মাত্ৰ মানুহৰ লগত থিয় দিয়াটোৱে আমাৰ ভুল, তাৰ বাহিৰে অইন একো আমাৰ আজি মানুহৰ হয় মাত এষাৰো আজি যদি মাতিব নোৱাৰে তেনে কেনেধৰণৰ গণতন্ত্ৰ এখন, কেনেধৰণৰ গণতন্ত্ৰ এইটো? একো ধৰণৰ কাগজ দিয়া নাই আমাক। এইটো আজি গুণ্ডা বাহিনীৰ দৰে আমাক ইয়াত অপহৰণ কৰা হৈছে। কি কাৰণে আমাক নিয়া হৈছে? আজি এজন শান্তিপূৰ্ণভাৱে গণতান্ত্ৰিকভাৱে কাম এটা কৰিবলৈ নিদিয়ে। আদিবাসী মাটিৰ সুৰক্ষা কৰিব যোৱাৰ কাৰণে তাৰ ভুল নেকি? আদিবাসী দিয়াত অধিকাৰ নাই নেকি? আদিবাসী ভোট নিদিয়া নেকি বিজেপি চৰকাৰ? আজি কাৰ পৰা চৰকাৰ হ'ল? আদিবাসীৰ পৰা। আদিবাসী দিয়াত অধিকাৰ নাই নেকি? আজি অমিত নাথ ডাঙৰীয়া আদিবাসী মাটি বচাব যোৱাৰ কাৰণে তাক আৰক্ষী জিম্মাত ল'লে। জিম্মাত কেলে ৰাখিব লগাইছে? হাতী ৰাখিব নালাগে। অমিত নাথ ডাঙৰীয়া জেলত প্ৰেৰণ কৰি দিয়ক, নহ'লে ইয়াত বহুত ডাঙৰ আন্দোলন হ'ব। অসম এদিন আমি ইয়াত কালিৰ ভিতৰত আমি নেপালৰ পৰিস্থিতি কৰি দিম। নেপালত যেটো আন্দোলন কৰিছিল সেইটো আন্দোলন আজি গোলাঘাট ডিষ্ট্ৰিক্টত হৈ যাব। কাটুই বসাই আছে তো প্ৰণৱ দলে আমাক কিয় ছটাব? আমি কি বুজি নাপাওঁ? আমাৰ মাটি গৈছে, আমি নিজে বুজি পাইছোঁ। আমাৰ জাতি, আমাৰ মাটি ধ্বংস হ'বলৈ গৈ আছে, আমি নিজে বুজি পাইছোঁ। প্ৰণৱ দলে কি শিকাব? প্ৰণৱ দলে এটা আমাৰ জাতি মাটি মানে এই বচাই আছে, তাক মানে মন্ত্ৰীকেইটা এনেকৈ ফচালে নহ'ব নহয়। নিজে সিহঁতে মানে সৃষ্টি কৰিছে, ওরা সৃষ্টি করেছে, আমরা নাই করছি না। মন্ত্রীগুলা সৃষ্টি করেছে, ওদের ঘরে দুয়ারে এগুলা হোটেল বনা আর ওরা ওদের মানে ঘরে দুয়ারে ভালসে বনাই করে থাক। আমাদের আদিবাসীকে না লাগে, আমাদের মাটি, আমাদের পাথার, আমাদের বাগান আমাদেরকে লাগবে। ওদেরকে কি কারণে ভোট দিছি? আমরা ওইটার কারণে দিছি। ভোট লেই করে আমাদেরকে খেদাবে গোরা, ওটার কারণে নাই দিছি না। আমাদের বাগান দে বলছি, আমাদের খেতি মাটি দে বলছি, আমাদের বাড়ি দে বলছি, আমাদের জাতি মাটি, আমাদের ভাড়ি মানে ওগুলা কেনে বলেছিল? কি কারণে বলেছিল? আপনার দিনে না এগুলো মিছা কথা সব পাতে আছিল। হ্যাঁ, ভোট ঠগে ঠগে লিবে, আর এখন উল্টা কথা পাচ্ছে, বাঁচতেলে নিজের গাদি বাঁচাতেলে করছে। এগুলা সব মিছা কথা, একো হওয়া নাই, এগুলা কোনো নাই হয়েছে। এগুলা সরকারে পুলিশ দিচ্ছে, সরকারে পুলিশ দিচ্ছে। আমাদের মাটি বাড়িয়ে তো আমরা বাধা দিতে যাবই। হ্যাঁ, সরকারে কি কারণে পুলিশ দিচ্ছে? হ্যাঁ, আমাদের মাটি বাড়িয়ে গুচা পুলিশ গুচা কেনে দিচ্ছে? সরকারের ঘরে দে, আমাদের মাটি পাথারে আমরা ধান লাগাবো, আমরা যাবই তো ওথায় তো মাইকি মাইকি পুলিশ যুদ্ধ লাগলে কাকবা হলো হাতে ছুয়াবে, মোটা গেলাকে হাতে ছুয়াবে। ওটা কি লাগলো নাকি ওদেরকে? দেখা কতনা ওরা রিপোর্টার এরি দেখাচ্ছে, দপ্তরের কাগজ দেখা, মিছা কথা পাচ্ছে, সব মিছা কথা। নহয় কোনো সরকারি মাটি নয়, আমাদের বাপে মায়ের খোলা মাটি লাগে ওগুলা। কোনো সরকার কাহাই ছিল অতনা দিনলে? সরকার কাহাই ছিল অতনা দিনলে? অতনা দিনলে কেনে নাই বললে এগুলা কথা? আর কোন দিন লিখে করে দিল যে তোদের মাটি আমরা এগুলা হোটেল বানাবো? মিটিং কোন দিন আমাদের লোকে করলো? ওরা সব মিছা কথা, এখন নিজের গাদি বাঁচাবার জন্য করছে। আমরা নাই যাবো আসামলে, ওরা যাবে বিদেশে যাবে, ওরা আসছে আথালে। হায়াত গ্ৰুপে কাৰ্বি আংলঙৰ পাহাৰ কাটি কাজিৰঙালৈ পোনপটীয়াকৈ ভাবুকি কঢ়িয়াই সেই হায়াত গ্ৰুপৰ কনষ্ট্ৰাকশ্যনৰ কামত মাটি ব্যৱহাৰ কৰিছে। আৰু তাত অসম আৰক্ষী 10টা বেটেলিয়ন আজি ৰাতিপুৱাৰ পৰা 144 দিছে। এফালে তাৰ মূল নেতাজনক গ্ৰেপ্তাৰ কৰিছে গুৱাহাটীৰ সুন্দৰপুৰৰ পৰা, তাত যাতে কোনো আন্দোলন কৰিব নোৱাৰে। অন্য হাতেদি 10টা বেটেলিয়ন কোম্পানী দি পাহাৰ কাটি তাত কনষ্ট্ৰাকশ্যনৰ কাম কৰিছে আৰু তাক সম্পূৰ্ণৰূপে ৰক্ষণাবেক্ষণ দিছে তাৰে স্থানীয় বিধায়ক অতুল বৰা, তাৰ লোকেল এডমিনিষ্ট্ৰেশ্যন বোকাখাটৰ আৰু অসম চৰকাৰৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। থলুৱা মানুহৰ হাতত যদি মাটি নাথাকে, আজি আদানী আম্বানীৰ অসম নেকি এখন? গতিকে এই গোটেই কথাখিনি চাই অসমৰ প্ৰতিগৰাকী বিবেকবান, প্ৰতিগৰাকী সংগ্ৰামী, প্ৰতিটো জাতীয় সংগঠনক ঐক্যবদ্ধ হ'বৰ কাৰণে আমি আজি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে আহ্বান
কাজিৰঙাত ইংলে পথাৰ যিটো অঞ্চল 60 বিঘা মাটি, য'ত হায়াত হস্পিটেল, হায়াত হোটেল আৰু ৰিজৰ্ট বনাবৰ কাৰণে কেইবাটাও পৰিয়ালৰ তেওঁলোকৰ মাটি অধিগ্ৰহণ কৰিবৰ কাৰণে চিন্তা চৰ্চা কৰিছিল। এইটোৰ বিৰুদ্ধে প্ৰণৱ দলে ডাঙৰীয়া তেখেতৰ নেতৃত্বত বিভিন্ন ব্যক্তিয়ে তাত সংগ্ৰাম কৰি আছিল। ময়ো দুয়োটা অঞ্চললৈ গৈছিলোঁ। আমি আজিও এই কথা সজোৰে দাবী উত্থাপন কৰোঁ যে খিলঞ্জীয়া জনগণে, তাত থকা খিলঞ্জীয়া জনজাতীয় ৰাইজে যেতিয়ালৈকে অনুমোদন নিদিয়ে এনেকুৱা কোনো ধৰণৰ কাম কাজ কৰিবৰ কাৰণে চৰকাৰে বিৰত থাকিব লাগে। কাজিৰঙা জীয়াই থাকিবৰ কাৰণে হাতী থাকিবই লাগিব। হাতীৰ লগতে মানুহবোৰ থাকিব লাগিব আৰু মাটিৰ লগত মাটিবোৰ থাকিব, লগতে এই জাতি কৃষ্টি সংস্কৃতিবিলাক অটুট ৰাখিব লাগিব। সেই সহাৱস্থানৰ নীতিৰ আধাৰত কাজিৰঙাৰ বৈশিষ্ট্যপূৰ্ণ। গতিকে এই হাতী ঘোলা পথাৰখনক সুৰক্ষা নকৰাকৈ কেৱল তাত যদি ইণ্ডাষ্ট্ৰী, যদি কৰ্পৰেট ইণ্ডাষ্ট্ৰী যদি বহাই দিয়া হয়, হায়াত হোটেলৰ দৰে জনবিৰোধী, আমাৰ থলুৱা বিৰোধী যদি উদ্যোগবিলাকক তাত প্ৰতিষ্ঠা কৰা হয়, তেতিয়াহ'লে আমাৰ ক্ষুদ্ৰ জাতি সত্তাসমূহ সম্পূৰ্ণ নিঃশেষ হৈ যাব। ৰাভা ডাঙৰীয়াক ইয়াত এটা পুৰণি গোচৰত তেওঁক ইয়াত কৰায়ত্ব কৰি জেলত ভৰাই ৰখা হৈছে। কি গোচৰত ভৰাইছে সেইটো ডাঙৰ কথা নহয়, কিয় ভৰাইছে কথাটো কৈছোঁ যে তেওঁলোকে পৰ্যায়ক্ৰমে টাউনশ্বিপক লৈ পেলাই মাটি হস্তগত কৰিবৰ কাৰণে চৰকাৰে যিবিলাক ষড়যন্ত্ৰ কৰি ভূমিপুত্ৰসকলক ভূমিহীন কৰি পেলাই মাটি মানে হস্তগত কৰি বনিয়াক দি টাউনশ্বিপ বনাই প্ৰফিটৰ যি কাম কৰি আছে, তাত তেওঁলোকে ভূমি অধিকাৰ লৈ পেলাই আজি দীৰ্ঘদিন ধৰি পেলাই যুঁজি আহিছে। গতিকে আদিত্য ৰাভা, গোবিন্দ ৰাভা, কালি দেখিছে প্ৰণৱ দলে ডাঙৰীয়া কাজিৰঙাৰ ইংলে পথাৰত তেওঁ যিটো হায়াত হোটেল কৰিবলৈ গৈ জনগোষ্ঠীয়, চাহ জনগোষ্ঠীয় লোকসকলক যেনেকৈ প্ৰতাৰিত কৰি পুলিচ লগাই, কালি আপোনালোকে দেখিছে গীতা গোৱালাৰ ঘৰতো গৈ পেলাই পুলিচে একদম তেওঁলোকক হেঁচি ঠেলি তেওঁলোকক ভয় ভীতিগ্ৰস্ত কৰিছে। তেনে গণতন্ত্ৰত ভূমি অধিকাৰেই হওক, আমাৰ ভাষা অধিকাৰেই হওক, অধিকাৰৰ স্বাৰ্থত মাত মতা প্ৰতিবাদী সত্তাসমূহক দমনমূলক নীতিৰে কঠোৰভাৱে তেওঁলোকে নিঃশেষ কৰিব বিচাৰিছে। গতিকে আজি আমি চেণ্ট্ৰেল জেলত আহিলোঁ। আমি এটাই কথাই কৈছোঁ যে বিনা স্বত্তে এওঁলোকক মুক্তি কৰি দিব লাগে। প্ৰণৱ দলে এজন খুব লাৰ্নেড, খুব চোকা ল'ৰা। প্ৰণৱ দলেও ৰাইজৰ স্বাৰ্থত কাম কৰি আছে, তেওঁ কোনো চোৰ ডকাইত নহয়। কিন্তু কালি দেখিছোঁ তেওঁক যেনেকৈ টানি আজুৰি গাড়ীত হেঁচি ঠেলি ভৰোৱা হৈছে, চোৰ ডকাইতৰ নিচিনাকৈ ভৰোৱা হৈছে। যদি ভূমি অধিকাৰৰ কাৰণে মাত মাতোতে, ভাষাৰ অধিকাৰৰ কাৰণে যদি মাত মাতোতে মানুহৰ যদি এই ধৰণৰ অৱস্থা হয়, তেতিয়াহ'লে অসমত অসমীয়া যে ভগনীয়া হ'বলৈ গৈ আছে আৰু বেছি দিন নাই। পঞ্চতাৰকাযুক্ত হোটেল খুলিবৰ কাৰণে সেই খিলঞ্জীয়া চাহ জনগোষ্ঠীয় লোকৰ মাটি অধিগ্ৰহণ কৰিব খুজিছে আৰু তাৰ প্ৰতিবাদ কৰাৰ কাৰণে আজি প্ৰণৱ দলেক গ্ৰেপ্তাৰ কৰা হৈছে। মই আচলতে আজি ইয়ালৈ আহিছিলোঁ। আপোনালোকেও জানে যে সংবাদ মাধ্যমতো যথেষ্ট প্ৰচাৰ হৈ আছে যে চাহ জনগোষ্ঠী আদিবাসী কেইটামান পৰিয়ালৰ পৰা মাটি কাঢ়ি ল'ব বিচাৰিছে চৰকাৰে। মই তাতে আহি আচলতে আজি প্ৰশাসনৰ লগতো মই কথা পাতিলোঁ। আমাৰ স্থানীয়, আমাৰ ধৰক জিলা আয়ুক্ত, আমাৰ চক্ৰ বিষয়া সকলোৰে লগতে কথা পাতি যিখিনি গম পাইছোঁ যে সেইটো যিটো হাতীখুলি 37 নং দাগৰ যিখিনি মাটি, প্ৰথম কথা হৈছে যে ইংলে পথাৰ নহয়, হাতীখুলি 37 নং দাগৰ মাটি চাহমিয়াদী মাটি আছিলে। পৰৱৰ্তী সময়ত চিলিং চাৰ্প্লাছ লেণ্ডলৈ কনভাৰ্ট হ'ল গোটেই মাটিখিনি। আৰু তাতে কিছু সংখ্যক মানুহে খেতি কৰিছিলে, এনেকুৱা নহয় যে খেতি কৰা নাই। কিন্তু এতিয়া য'ত আমাৰ প্ৰস্তাৱিত চাহ জনগোষ্ঠীৰ সমন্বয় সাংস্কৃতিক কলাক্ষেত্ৰ হ'বলৈ গৈ আছে, নাইবা আমাৰ হোটেল এখন নিৰ্মাণ হ'বলৈ তাতে গৈ আছে, তাতে কি হৈছে যে যিটো সংস্কৃতি সমন্বয় কলাক্ষেত্ৰ নিৰ্মাণৰ জেগা টুকুৰা, তাতে কেইজনমানে ক্লেইম কৰি আছে টোটেল মুঠ 32টা পৰিয়াল আছিলে। আচলতে 30 বিঘাকৈ 60 বিঘা মাটি চৰকাৰে এলটমেণ্ট কৰিছিলে দুটা প্ৰজেক্টৰ কাৰণে। আৰু তাৰে যিটো আমাৰ বিশেষভাৱে কলাক্ষেত্ৰৰ যি 30 বিঘা মাটি, তাত সেই 60 বিঘা মাটিত মুঠতে 32টা পৰিয়ালে ক্লেইম কৰিছিলে যে আমি ইয়াতে এইটুকুৰা মাটিত খেতি বাতি কৰি আছিলোঁ। আৰু সেই 32টা পৰিয়ালৰ ইতিমধ্যে 22টা পৰিয়ালে চৰকাৰে দিয়া, চৰকাৰৰ লগত আলোচনাৰ মাধ্যমে সৌহাৰ্দ্যপূৰ্ণ এটা সিদ্ধান্তৰ মৰ্মে তেওঁলোকে ইতিমধ্যে 22টা পৰিয়ালে চৰকাৰে দিয়া এককালীন সাহায্য তেওঁলোকে পাইছে। এটা প্ৰথম কিস্তি তেওঁলোকে পাইছে, দ্বিতীয় কিস্তিটো খুব সোনকালে তেওঁলোকে পাব। আৰু 22টা পৰিয়ালৰ 18টা পৰিয়ালে কৈছিলে যে আমাক অন্য ঠাইত আমাক মাটি দিব লাগে। আৰু ইতিমধ্যে 18টা পৰিয়ালক 9 বিঘা 1 কঠা মাটি এইটো আবণ্টন দিয়া হৈছে তেওঁলোকৰ নামত। আৰু লগে লগে তেওঁলোকে প্ৰতিটো পৰিয়ালক, সেইটো সময়তে মুখ্যমন্ত্ৰী পৰ্যায়ত আলোচনাত এটা কথা কোৱা হৈছিলে যে প্ৰতিটো পৰিয়ালক এটাকৈ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ, আৰু সেইটো ইতিমধ্যে 22টা পৰিয়ালে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰৰ যিটো পাব লগা তেওঁলোকৰ যিখিনি জিঅ' টেঙৰ পৰা আদি কৰি যিখিনি কৰিব লাগে সেইখিনি ইতিমধ্যে সম্পন্ন হৈছে।
হৈছে। এতিয়া গোটেই কথা হৈছে যে এই যি দুটামান পৰিয়ালে যিটো কৰি আছে তাতে যেতিয়া মানে মাটিক মানে তেওঁলোকক বেদখল হৈছে, তেওঁলোকৰ মাটি কোনোবাই কাঢ়িবলৈ বিচাৰিছে, যিখিনি কথা কৈ আছে, মই আজি আচলতে সেই স্থানৰ একেবাৰে ৰঙাজান যিটো অঞ্চল তাৰ সেইটো স্থানৰ চাহ মজদুৰ সংঘ তাতে আছে, অসম চাহ জনজাতি ছাত্ৰ সন্থা আছে, আমাৰ চাহ জনগোষ্ঠী জাতীয় মহাসভা, এনেকৈ যিসমূহ আমাৰ যিখিনি সংগঠন যিখনে আচলতে নিজৰ জনগোষ্ঠীৰ কাৰণে কাম কৰি আছে। মই যিহেতু এটা সংগঠন কৰি অহা মোৰ দীঘলীয়া সময় সাংগঠনিক ক্ষেত্ৰত মই আগবাঢ়িছোঁ, কাম কৰি গৈছোঁ, গতিকে মই তেওঁলোকৰ লগত প্ৰথমে লগ পালোঁ, তেওঁলোকক মই গোটেই কথাখিনি সুধিলোঁ। মই এটা কথা আচলতে খুব অনেষ্টলি মই কৈছোঁ দেই, মই এইটো একেবাৰে যিটো তেওঁলোকে কোৱা কথাটো কৈছোঁ, তেওঁলোকে মোক কয় যে পৰিয়ালখিনিয়ে ক্লেইম কৰা ধৰণে তাত তেওঁলোকৰ মাটি নাই। যিটো কথা স্পষ্টকৈ মোক সেই সংগঠনকেইটাই, মই একেবাৰে স্পষ্টকৈ তেওঁলোকক সুধিছোঁ যে এই যিটো কথা কৈ আছে যে আমুক পৰিয়ালটোৰ মোৰ 12 বিঘা মাটি আছিল, মোৰ 10 বিঘা মাটি আছিল, যিখিনি কথা কৈ আছে কথাটো সত্য নে? মোক একেবাৰে স্পষ্টভাৱে দায়বদ্ধ সংগঠনকেইটাই মোক ক'লে যে তেনেকুৱা কোনো তাতে মাটি নাই তেওঁলোকৰ য'ত মাটি আছে তাতে মাটি তেওঁলোকৰ আছে। আমাৰ চৰকাৰখন এনে এখন চৰকাৰ যি খিলঞ্জীয়াৰ স্বাৰ্থ সুৰক্ষিত কৰিবৰ কাৰণে যোৱা 10টা বছৰত কাম কৰি আহিছে। আৰু আপোনালোকে জানেই যে আজি কিছুদিনৰ আগতে মাননীয় মুখ্যমন্ত্ৰীৰ নেতৃত্বত আমাৰ চৰকাৰখনে সবল নেতৃত্বত 200 বছৰ ধৰি চাহ জনগোষ্ঠীয়ে আমি জানো যে চাহ উদ্যোগৰ কাৰণে তেওঁলোকে চেক্ৰিফাইচ কৰিছে আৰু তাৰ কাৰণে তেওঁলোকক মাটিৰ পট্টা দিয়াৰ কাম আৰম্ভ কৰিছে। ইতিমধ্যে প্ৰায় 30,000 মানুহে মাটিৰ পট্টা পাইছে আৰু প্ৰায় 3.5 লাখ মানুহে মাটিৰ পট্টা পোৱাৰ কাৰণে যিখিনি যাৱতীয় প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়া আৰম্ভ কৰিছে। আৰু সেই সময়তে কেতবোৰ স্বাৰ্থান নেকি শক্তিয়ে চৰকাৰখনক বদনামী কৰিবৰ কাৰণে, জনসাধাৰণৰ দৃষ্টিত থিয় কৰিবৰ কাৰণে আজি বিভিন্ন ধৰণৰ কথা কৈ অপপ্ৰচাৰ তেওঁলোকে চলাই আছে। এতিয়া ইয়াত যি ইংলে পথাৰ আচলতে সেইখিনি মাটি একেবাৰে গভৰ্ণমেণ্টে নহয়, তাত এটা টি মিউজিয়াম কৰিব খুজিছে। এইটো এটা চাহ জনগোষ্ঠীৰ লোকে খুব আদৰণি জনাইছে, ৱেলকাম কৰিছে। চাহ জনগোষ্ঠীৰ লোকে এটা টি মিউজিয়াম ইয়াত কোৱাটো বিচাৰে, কাৰণ কাজিৰঙাত পৰ্যটকৰ সোঁত দিনক দিনে বৃদ্ধি পাইছে। এটা টি মিউজিয়াম হলে মানুহে জানিব, বাহিৰৰ পৰা অহা মানুহে, যে চাহ জনগোষ্ঠীৰ লোকৰ যি ঐতিহ্য, যি পৰম্পৰা, যি কৃষ্টি সংস্কৃতি, সেইবিলাক জানিব পাৰিব। সেইটো এটা ভাল কথাহে। ইয়ালৈ যিবিলাক টুৰিষ্ট আহে তেওঁলোকে টি মিউজিয়ামলৈ যাব, অৰ্কিড পাৰ্কলৈ যাব, ঠিক তেনেকে বাৰ্ড চেঞ্চুৰী হৈছে তালৈ যাব, দেওপাহাৰলৈ যাব, কাৰ্বি আংলঙৰ যিটো ৱাটাৰফলছ আছে সেইটোতো ভাল কথা। পৰ্যটক বিলাক আপোনালোকে জানেই যে মই ভাবো যে 5 তাৰকা হোটেল যেতিয়া হ'ব, এইটো পৰ্যটকৰ কাৰণেতো স্বাভাৱিকতে ভাল হ'ব। তেনে হোটেল পৰ্যটকে বিচাৰেও, ভাল হোটেল বিচাৰে। কিন্তু এই যি মাটিত 5 তাৰকা হোটেলৰ কথা ওলাইছে সেই মাটিটুকুৰা কমপ্লিটলি গভৰ্ণমেণ্ট, তাৰ কাৰণে চৰকাৰী ভূমি 30 বিঘা দিছে, টি মিউজিয়ামৰ কাৰণে 30 বিঘা দিছে। এতিয়া টি মিউজিয়াম কৰিব নিদিয়ে, তাত চাহ জনগোষ্ঠীৰ মানুহে বাধা কৰা নাই। আন আহি কেতবোৰ স্বাৰ্থান নেকি শক্তিয়ে তাত ইনষ্টিগেট কৰিছে। তেওঁলোকৰ সৰলতাৰ সুযোগ লৈ তেওঁলোকক ভুলকে বুজাই দিয়া হৈছে, কিন্তু সৰ্বসাধাৰণ ৰাইজে বুজি পাইছে। আৰু ইয়াৰ উপৰিও ঠিক আছে 60 বিঘা মাটি দিয়া হৈছে, তাত ইয়াত ধৰক আচ্ছা আছে, CMS আছে, যি সংগঠন কেইটাই চাহ জনগোষ্ঠীৰ কল্যাণৰ কাৰণে যোৱা সময়ছোৱাত তেওঁলোকে মাত মাতি আহিছে। তেওঁলোকে কৈছে যে তেওঁলোকে দাবী কৰি আহিছে কোনোবাই ভোগ দখল কৰি অহা বুলি। থাকক নাথাকক বেলেগ কথা, 30টামান তেনেকুৱা ধৰণৰ পৰিয়াল আছে, গতিকে দিব লাগে। ইয়াত দুবাৰকৈ আলোচনা হ'ল, দিছপুৰতো আলোচনা হৈছিলে, তেতিয়া ক'লে যে 30টাতকৈ বেছি হ'ব পাৰে, 33টা। সেইমতে মুখ্যমন্ত্ৰীয়ে তেওঁলোকৰ আৰ্থিক দুৰ্বলত মানে আৰ্থিকভাৱে সচল নোহোৱাৰ প্ৰতি লক্ষ্য ৰাখি আৰু জাতীয় সংগঠন কেইটাৰ আহ্বানৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিটো পৰিয়ালক 5 লাখকৈ দিয়াৰ কথা ক'লে। আৰু সেইমতে প্ৰথম কিস্তিত 3 লাখকৈ টকা দিলে। 22টা পৰিয়ালে ইতিমধ্যে গ্ৰহণো কৰিলে। তেওঁলোকে খুব আনন্দেৰে গ্ৰহণ কৰিছে আৰু তেওঁলোকে য'ত বাসস্থান গঢ়ি তুলিছিল আছে সেই মাটিও তেওঁলোকক এলট কৰাৰ কাৰণে প্ৰক্ৰিয়া আৰম্ভ কৰি, আৰু ইয়াৰ উপৰিও প্ৰধানমন্ত্ৰী আৱাস গৃহ যোজনাৰ অধীনত তেওঁলোকক ঘৰ দিয়াৰো প্ৰতিশ্ৰুতি দিলে। কাৰণ আপোনালোকে জানেই যে এতিয়া 30,000 মানুহ ঘৰটো পাব আৰু 3.5 লাখ কানাডাৰ মানুহক প্ৰধানমন্ত্ৰী আৱাস গৃহ যোজনা গ্ৰামীণৰ জৰিয়তে তেওঁলোকে যি এটা সপোন দেখে, সকলোৰে এটা আশা থাকে এটা ভাল ঘৰত থাকিম,
সেই সপোন তেওঁলোকক বাস্তৱত পূৰণ কৰিবলৈ চৰকাৰ গৈ আছে। ভিডিঅ'টো কেনে লাগিল কমেন্ট কৰি নিশ্চয় জনাব আৰু এনে ধৰণৰ ভিডিঅ'বোৰ পাই থাকিবলৈ এতিয়াই আমাৰ চেনেল HQ Hexa সাবস্ক্ৰাইব কৰক আৰু কাষতে থকা নটিফিকেশ্যন বেলটো অন কৰি ৰাখক যাতে ভিডিঅ'বোৰ সৰ্বপ্ৰথমে আপুনি পাব পাৰে। ধন্যবাদ। জয় অসম।